হাই এভৰিৱান, গীতিকাজ লাইভ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি যিহেতু বিহু, সেইকাৰণে আপোনালোক সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল। আৰু আপোনালোক সদায় সুস্থ থাকক, সবল থাকক আৰু এনেকৈ মোক মৰম দি যাওক, যাতে মই আগলৈ আগবাঢ়ি যাব পাৰোঁ। আশীৰ্বাদ কৰি থাকিব আপোনালোকে। আৰু যদিহে আপোনালোকে এই চেনেলত নতুন, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে সদায় পাই থাকে। আৰু এতিয়া মই কেইটামান পিঠা বনাম। বাকী এনেই পিঠা বহুতেই বনাই হৈ গ'ল। তাৰপিছত আপোনালোকক দেখাম বাৰু কি পিঠা বনাওঁ মই। বাহিৰতে পিঠাটো বনাওঁ, সেইকাৰণে মায়ে জুই জ্বলাবলৈ হেল্প কৰি দিছে। জুই জ্বলোৱা হৈ যোৱাৰ পাছত মই ধূপ পিঠা বনাবলৈ লৈছোঁ। এভৰিৱান, মই ৰাতিপুৱা ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। এতিয়া মই বনাই আছোঁ ভাত। ঘৰত আহিব বৰদেউতা, মানে বৰদেউতা ইয়াত নাথাকে, সেইকাৰণে বিহু বুলি এসাঁজ খাওঁ আৰু একেলগে তেওঁক মাতিছোঁ। আজি এটা স্পেচিয়েল, মানে কি আৰু এইটো চিম্পল আৰু এটা পাতত মাছ দিম। মই ৰৌ মাছ লৈছোঁ। সেই ৰৌ মাছটো মানে মই পাতত দি পেলাই পাতত দিয়া কৰিম আৰু পাতত দি সিজাম আৰু আপোনালোকে চাই থাকিব। এয়া মই ৰৌ মাছ 3 পিচ লৈছোঁ। ইয়াত মই পিঁয়াজ কুটি দিছোঁ। তাৰপিছত মই নহৰু দিম। নহৰু গোটা গোটাকৈ দি দিম ইয়াত। তাৰপিছত এনেও সিজি যাব, পিছত সানি দিলে ভাল লাগিব খাই, মানে বহুত টেষ্টি হয় ইয়াত। মাছত হালধি অলৰেডি সনা আছে, সেইকাৰণে এক্সট্ৰাকৈ আৰু হালধি নিদিওঁ। ইয়াত নিমখ দিম, তেল দিম, জলকীয়া দিম। জলকীয়া 6-7টামান লৈছোঁ আৰু এয়া আদা ইয়াত দি দিম। এতিয়া মই ইয়াত মিঠাতেল, আৰু অলপমান নিমখ দি দিম। অলৰেডি অলপমান নিমখ দিয়া আছিলে, সেইকাৰণে আৰু নিমখ নিদিওঁ। এইখিনি মই এতিয়া কলপাতেৰে বান্ধি দিম। এইটো বন্ধা হৈ গ'ল। এতিয়া মই এইটো জুইত দি দিম। তাৱা গৰম হ'ল, মই ইয়াত অকণমান তেল অকণ দিম, নহ'লে তলৰ পিনে পূৰা দেৰি যাব। তাৰপিছত মই এইটো দি দিম। দি পেলাই এইটোৱে মই ঢাকি দিম। এতিয়া এইটো এনেকৈ সিজিব। মই 10 মিনিটৰ পিছত আকৌ চাম, তাৰপিছত নেক্সট আকৌ ওলটাই দিম এইটো। এতিয়া মই এইটো চাম, নেক্সটটো উলটিয়াই দিম। এয়া চাওক কি ধুনীয়াকৈ সিজিবলৈ লৈছে। এনেকৈ আমি 2-3 বাৰমান কৰিম। তাৰপিছত আমি এইটো খুলি পেলাই চাম। এইপিনে মোৰ মাছৰ জোল হৈ গ'ল। তাৰপিছত এইপিনে আপোনাৰ মাংস ফ্ৰাই, এইপিনে আপোনাৰ পেটু ভাজি। পেটু ভাজি মই বন্ধাকবিৰ লগত বনাইছোঁ। আৰু এয়া মাছ ফ্ৰাই।
পাতত দিয়া মাছ খাবৰ কাৰণে ৰেডি। এতিয়া ভাতটো খাই লওঁ। এয়া পাতত দিয়া মাছ, এয়া বন্ধাকবি পেটু ভাজি, এয়া মাংস ফ্ৰাই, এয়া মাছৰ জোল, ভাত আৰু টেঙা। খাই লওঁ।